নমস্কাৰ বন্ধুসকল, মোৰ ব্ৰাইক ইণ্ডিয়া ইউটিউব চেনেলত আপোনালোকক পুনৰ এবাৰ স্বাগতম জনাইছোঁ। বন্ধুসকল, আজি কথা পাতিম ছোৱালী ল'ৰাক প্ৰথমে কি দেখে। টপিকছ নম্বৰ 1। প্ৰথমে ছোৱালীয়ে ল'ৰা এজনৰ দেখাত কিমান কিউট সেইটো দেখে। আৰু দ্বিতীয়তে ছোৱালীয়ে ল'ৰাজন কেনেকুৱা ড্ৰেছ পিন্ধিছে তাৰ ড্ৰেছৰ ওপৰত গুৰুত্ব দিয়ে। কেনেকুৱা ফেশ্বন কৰিছে, কেনেকুৱা ষ্টাইলৰ আহিছে, হেয়াৰ ষ্টাইল, লগতে চাৰ্ট পেণ্ট কাপোৰটো কেনেকুৱা স্পৰ্ট হৈ পিন্ধিছে সেইটো দেখে। এতিয়া নতুন কাপোৰ পুৰণা কাপোৰ বুলি কথা নাই, মানে ক্লিন হৈ আহিব যেতিয়া আপুনি ছোৱালীক প্ৰথম ইমপ্ৰেছ কৰিবলৈ যাব। টপিক নম্বৰ 3। ৱাই অফ টেলকিং। তৃতীয়তে কথা কেনেকুৱা পাতে সি। সদায় নিজৰ শুদ্ধ ভাষাত কথা পাতক। আপুনি যেতিয়াই কথা পাতিবলৈ যাব, এজনী ছোৱালীয়ে হওক বা যিকোনো অফিচতে হওক, যিকোনো কৰ্মক্ষেত্ৰতে হওক, সদায় শুদ্ধ ভাষাত কথা পাতিব। নিজে ঘৰত যি ভাষা কথা নাপাতক কিয়, কেলেই বাহিৰত গ'লে সদায় নিজৰ ভাষাটো মাতৃভাষাত কথা পাতিব। টপিক নম্বৰ 4। চতুৰ্থতে বিচাৰে ল'ৰাজনে কনফিডেন্স থকাটো বা কনফিডেন্সত কথা পাতিব পাৰিছে নে নাই, কথা পতাৰ সাহস আছে নে নাই। কথা পতাৰ সাহসটো থাকিব লাগিব, সকলো ঠাইতে লাগে আজিকালি। বৰ্তমান সময়ত কনফিডেন্স থকাটো খুবেই প্ৰয়োজন হৈ পৰিছে। গতিকে আপুনি আপোনাৰ সাহস যিকোনো ক্ষেত্ৰত দেখুৱাব পাৰিব লাগিব। প্ৰতিজনী ছোৱালীয়ে বিচাৰে যে যিজন ল'ৰাক ভাল পাব, চিপকটি ল'ৰাটো নহয় ন। গতিকে কনফিডেন্স থকা, সাহস থকা ল'ৰাকহে ভাল পায়, আৰু এনেকুৱা ল'ৰাৰ প্ৰতিহে আকৰ্ষণটো আহি যায়, এট্ৰেকশ্যন বুলি কয়। টপিক নম্বৰ 5। চেঞ্জ অফ হিউমাৰ। কোনে কি বিচাৰে, আপুনি মানুহক সদায় আনন্দত ৰাখিবলৈ চেষ্টা কৰিব, হহুৱাবলৈ চেষ্টা কৰিব, ফূৰ্তিত ৰাখক। নিজৰ গাৰ্লফ্ৰেণ্ডক এইটোতো নিবিচাৰে যে তাই যিজন ল'ৰাক ভাল পায় তাই কিন্তু মন মাৰি থাকক, ইম'চনেল টাইপৰ হওক, সেইটো কোনেও নিবিচাৰে। গতিকে চেঞ্জ অফ হিউমাৰটো ৰাখক। সদায় ফূৰ্তিত কথাতেই হওক, গানেৰেই হওক, নিজেও আৰু নিজৰ লগতে নিজৰ ফ্ৰেণ্ড চাৰ্কেল, ফেমিলি, নিজৰ লাভাৰ ফূৰ্তি ৰাখিবলৈ চেষ্টা কৰক। তো বন্ধুসকল, এই 5টা টপিক আজি দিলোঁ আপোনালোকক। ছোৱালীয়ে ল'ৰাক প্ৰথমে কি দেখে সেইটো হ'ল। গতিকে আজিলৈ ইমানেই। গতিকে মোৰ ভিডিঅ'বোৰ চাব, মোক ছাপোৰ্ট কৰিব, কিবা ভুল হ'লে ক্ষমা কৰি দিব, আৰু ক'ৰবাত কিবা যদি বেয়া লাগিছে কমেণ্টত জনাব, মই যথেষ্ট চেষ্টা কৰিম ভাল কৰিবলৈ। নমস্কাৰ বন্ধুসকল, মোৰ ব্ৰাইক ইণ্ডিয়া ইউটিউব চেনেলত আপোনালোকক পুনৰ এবাৰ স্বাগতম জনাইছোঁ।